নমস্কাৰ আমি এডভাৰ্ব ক্লজৰ বিষয়ে আলোচনা কৰি আছোঁ। আজি এডভাৰ্ব ক্লজৰ আমি 9 নম্বৰ প্ৰকাৰটো আমি আলোচনা কৰিম। এডভাৰ্ব ক্লজ অফ কনচেশ্যন মানে এডভাৰ্ব ক্লজৰ 9 প্ৰকাৰৰ আৰু আজি আমি শেষ প্ৰকাৰ এডভাৰ্ব ক্লজ অফ কনচেশ্যন অৰ কন্ট্ৰাষ্ট বিষয়ে আলোচনা কৰিম। এতিয়া হোৱাট আৰ এডভাৰ্ব ক্লজ অফ কনচেশ্যন অৰ কন্ট্ৰাষ্ট। আমাৰ অসমীয়াত কোৱা হয় বিৰোধসূচক ক্ৰিয়াবিহীন খণ্ড বাক্য। গতিকে বিৰোধসূচক ই মানে এটাই আনটোৰ মানে বিপৰীত অৰ্থ প্ৰকাশ কৰে, বিপৰীত চেঞ্জ দিয়ে মানে এডভাৰ্ব ক্লজৰ কনচেশ্যনত। মানে এতিয়া যি এডভাৰ্বে কাক বোলে হোৱাট আৰ এডভাৰ্ব ক্লজ অফ কনচেশ্যন অৰ কন্ট্ৰাষ্ট। যি এডভাৰ্বে দুটা বিভিন্ন মানে বিপৰীত বা বিৰোধ দুটা বিভিন্ন অৰ্থ প্ৰকাশ কৰে তাকে এডভাৰ্ব ক্লজ অফ কনচেশ্যন অৰ কন্ট্ৰাষ্ট বুলি কোৱা হয়। মানে এডভাৰ্ব ক্লজ অফ কন্ট্ৰাষ্টত মানে এটাই আনটোৰ বিপৰীত অৰ্থ বুজায়, বিভিন্নতা বুজায়, মানে বিপৰীত অৰ্থ বুজায়। এতিয়া কোনবোৰ পাৰ্ট ব্যৱহাৰ কৰি আমি এডভাৰ্ব ক্লজ অফ কন্ট্ৰাষ্টৰ বিষয়ে বা এডভাৰ্ব ক্লজ অফ কনচেশ্যন আৰম্ভ কৰোঁ। আমাৰ এডভাৰ্ব ক্লজ অফ কনচেশ্যনত ব্যৱহাৰ হোৱা কনজাংচনসমূহ হ'ল তাৰপিছত although তাৰপিছত even though even if তাৰপিছত ধৰক while বা whatever etc. ঠিক এই ধৰণৰ আমি মানে although even if whatever এনে ধৰণৰ আমি কনজাংচন ব্যৱহাৰ কৰি এডভাৰ্ব ক্লজ অফ কনচেশ্যন আমি আৰম্ভ কৰোঁ বা আমি এইবিলাক মানে এইকেইটা কনজাংচন আমি ব্যৱহাৰ কৰোঁ। আমি উদাহৰণ দিলে ভালদৰে বুজিবলৈ সক্ষম হ'ম। এতিয়া আমাৰ যদি আমি মানে এডভাৰ্ব ক্লজ অফ কনচেশ্যনত ব্যৱহাৰ কৰোঁ ঠিক এনেধৰণৰ আমাৰ the book is costly. Though the book is costly, everyone has bought the book. কিতাপখন কষ্টলি মানে কিন্তু প্ৰত্যেকে কিতাপখন কিনিছে মানে বিপৰীত অৰ্থ বুজাইছে। এই ধৰণে আমি ব্যৱহাৰ কৰোঁ। ঠিক সেইদৰে আমাৰ অলডৰ ক্ষেত্ৰত আমি এনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ।
although he has no money, he has bought the car. He has no money, পয়সা নাই, he has bought the car. আমি যেনে although এইটোত আমি যদি আমি adverb clause of concession কাৰণে আমি ইয়াতে although ব্যৱহাৰ কৰিছো আৰু এইটো আমাৰ কি হৈছে, এইটো আমাৰ কমপ্লেক্স সেন্টেন্স হৈছে। আৰু ইয়াতে যদি আমি although ব্যৱহাৰ নকৰি but ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে ই মানে কমপ্লেক্স সেন্টেন্স নহয়, হি কম্পাউণ্ড সেন্টেন্সে হৈ পৰিলে। গতিকে although এনেধৰণে আমি althoughটো আমি ইউজ কৰোঁ, মানে দুয়োটাই আমাৰ অৰ্থ বিপৰীত হোৱা বুজায়। এতিয়া আমি ব্যৱহাৰ কৰিব পাৰোঁ ইভেন ইফ। আমি ইভেন ইফ এটা কনজাংচন পাইছোঁ। ইভেন ইফ এনেধৰণৰ, ইভেন ইফ হি ইজ old, even if he is old, he will able to do a lot of work. ঠিক এনে ইভেন ইফ মানে বয়সীয়াল কিন্তু বহুত কাম কৰিব পাৰে, ঠিক এনেধৰণৰ আমাৰ মানে বিপৰীত চেঞ্চ বুজায়। হি ইজ old, he will able to do hard work, ঠিক এনেধৰণে ক'ব পাৰোঁ আমি, মানে কঠোৰ শ্ৰম কৰিব পাৰে। মানে আমি বিপৰীত মানে বিৰোধ মানে দুটা সেন্টেন্স আমাৰ adverb clause of concession বুজায়। ঠিক সেইদৰে আমি টো আমাৰ adverb clause of concession। টো এনেধৰণে ব্যৱহাৰ হয়। ধৰক জয়ন্ত is for whereas দিগন্ত is rich। এনেকৈ আমি whereasটো আমি এনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। আমি জয়ন্ত is poor মানে দুখীয়া, whereas দিগন্ত is rich মানে দুটা বিৰোধ চেঞ্চ বুজোৱা সেন্টেন্স। সিম্পল সেন্টেন্স দুটা কমপ্লেক্স সেন্টেন্স হয়। ঠিক সেইদৰে আমি হাউএভাৰটো আমাৰ adverb clause of concessionৰ। হাউএভাৰটো আমাৰ এনেধৰণে ব্যৱহাৰ হয়। আমাৰ however the weather is bad, all are going to attend the function। এনেকৈ however the weather is bad যদিও বতৰ মানে বেয়া, all are going to attend the function। ঠিক এনেধৰণৰ মানে বাক্যবিলাক আমাৰ adverb clause of concessionত ব্যৱহাৰ হয়। এতিয়া আমি যদিও আমি do ব্যৱহাৰ কৰোঁ, এই adverb clause of concessionত কেতিয়াবা doৰ সলনি is ব্যৱহাৰ কৰা দেখা যায়। ঠিক এনেধৰণে ৰাজু was clever
though Raju was clever, he failed in examination ঠিক এটো আমি এই ডৰ হলনে আমি এনে ধৰণেও ব্যৱহাৰ কৰিব পাৰো yes Raju was clever failed in clever was clever he failed in the examination ঠিক এনেদৰে আমি কেতিয়া ডট ঠাইত আমি এনেধৰণে এজ ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এনেধৰণে আমাৰ এডভাৰ্ব ক্লজ অফ কনসেশন অর কন্ট্রাস্ট এডভার্ব গঠন কৰা হয় এইবোৰ কনজাকশন মানে সংযোগ কৰি মোৰ চেনেলটো লাইক কৰিব সাবস্ক্রাইব কৰিব কমেন্টছৰ লগতে শেয়াৰ কৰিবলৈও অনুৰোধ জনালো আজি আমি এডভাৰ্ব ক্লজ অফ কনসেশন বা কন্ট্রাস্টৰ বিষয়ে আলোচনা কৰিলো কন্ট্রাস্ট বিৰোধ ভাৱৰ দুটা মানে যি দুটা সিম্পল সেন্টেন্স আমাৰ সংযোগ কৰে বিৰোধ মানে বিপৰীত ধৰণৰ হয় মানে এটাই আনটোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰে আৰু মানে দুটা এনেকুৱা সিম্পল সেন্টেন্স দুটা বিপৰীত অৰ্থ অযুক্ত সিম্পল সেন্টেন্সক এই দো অলদো ইভেন দো হাউএভাৰ এস তাৰোপৰি আমাৰ হোৱেডাৰ নহয় হোৱেৰেছ ঠিক এনে ধৰণৰ আমাৰ কনজাকশন বৰেৰে আমাৰ এডভাৰ্ব ক্লজ অফ কনসেশনৰ সেন্টেন্সবোৰ গঠন কৰা হয় আজিলৈ ইমানে